নিজকে মই নিজে বহুত ধনী বুলি ভাবোঁ জানেনে। এয়া কমলা লাগি আছে দেখিছে, কি ধুনীয়া লাগিছে দেখিবলৈ। আচলতে ভবাতনো কি অসুবিধা আছে নহয়নে বাৰু। ভাবি ল'লেই হ'ল নিজকে ধুনীয়া, নিজকে ভাল বা নিজকে ধনী। নিজকে ভাবি ল'লেতো একো অসুবিধা নহয়, কাৰো একো ক্ষয়ক্ষতিও নহয়। নিজৰ ঘৰ চাউলৰ ভাত খাওঁ, ঘৰৰ তামোল পাণ, ঘৰৰ শাক পাচলি, ঘৰৰ ফল মূল, কল বন চব আৰু চব বেছিভাগ বস্তু ঘৰৰে। গতিকে নিজকনো আম্বানী আদানীৰ নিচিনা ধনী বুলি ভাবি ল'লেনো কি অসুবিধা আছে নহয়নে বাৰু। এয়া জলফাই বুটলিবলৈ আহিছোঁ, ইমানেই জলফাই সৰি আছে নহয়। এয়া দেখিছেনে, জলফাইজোপা ওপৰত বাদুলিয়ে খায় নে কিহে খায়, খুব খায়। আৰু অলপ তলত পৰি গেলিও আছে, কিন্তু তাৰে কেইটামান ভাল কেইটামান লৈ যাম আৰু ধুনীয়াকৈ পুৰি পিটিকা কৰি ৰহৰ দালি বনাইছোঁ। আৰু ধনিয়া পাত দি মই এই জলফাই পিটিকা কৰিম, কি যে মজা লাগিব খাই। সঁচাকৈ আপোনালোকেও নিজেও ভাবি ল'বচোন, নিজকে নাই নাই বুলি কৈ নাথাকিব। সদায় যদি আপোনালোকে নিজৰ থকা বস্তুবোৰ নাই নাই কৰি থাকে, তেনেহ'লে সদায় নাইকিয়াই হৈ থাকে। বহুতো চাকৰি থকা মানুহে পইচা নাই বুলি সদায় কৈ থাকে, ইমান বেয়া লাগে শুনিবলৈ। আমাৰতো চাকৰি বাকৰি একোৱেই নাই, তথাপি আমি নিজে কৰি খাওঁ, তথাপিও নাই বুলি নকওঁ। যি আছে তেনেকৈ খাওঁ। এয়া পাণ গছৰ পুলি ৰুইছিলোঁ যে, পাণ পুলি মানে তামোলৰ তলত, এই সৰু সৰু মানে সৰু তামোলবিলাকৰ তলত পাণৰ পুলি ৰুইছিলোঁ, দেখিছে নাই। শুকাই নাযাবৰ কাৰণে এনেকৈ কলগছ দি থৈছে। ইমান ধুনীয়া লাগে, বাৰীখনলৈ আহিলে মনটোৱে ভাল লাগি যায়। নিজৰ বস্তুবোৰ যদি আপুনি আদৰ কৰি ৰাখে নহয়, তেনেহ'লে তাৰ পৰা আপোনাক ফলাফল কিবা দিবই, মানে ভাল ফলাফল আপুনি পাবই। আপুনি চাব, পুলি এটা ৰুলে আপোনাক তাৰ কিবা এটা নহয় কিবা এটা খাব পৰাকৈ আপোনাক ফল এটা দিবই। ভগৱানে আপোনাক কেতিয়াও অন্যায় নকৰে। জলফাই পুৰিবলৈ লৈছোঁ, এয়া ধুনীয়াকৈ ডগমগাই জুই জ্বলি আছে, 4-5টা জলফাই দি দিম, এনেকৈ পুৰি পিটিকা কৰি ল'ম। দেখিছে নাই কিমান ধুনীয়া পকা উঠা। গেছ থাকিলেও কিন্তু আমি সদায় জুই জ্বলাওঁ, যিহেতু খৰিও উভৈনদী হৈ আছে। আৰু ইফালে আলু খেতি কৰিছোঁ দেই, খান্দিবলৈ আহিব আপোনালোক। ইমান ধুনীয়া হৈছে গছবোৰ। আপোনালোকে কোনে কোনে বাৰু আলু আগ ভাজি খায়? মোৰ বান্ধৱীয়ে কৈছে তুমি আলু আগ ভাজি খাবাচোন, বহুত ভাল লাগে। মই যোৱা বছৰ এবাৰ খাইছিলোঁ, এইবাৰো এদিন খাম বুলি ভাবিছোঁ। গছবোৰ বৰ ধুনীয়া হৈছে। এতিয়া দুপৰীয়া ভাজিবলৈ মই অলপ লাই ছিঙি ল'ম ঘৰৰ। লাইকেইজোপা বৰ ধুনীয়া হৈছে। এইবাৰ বেছি খেতি কৰা নহ'লে, খেলি মেলি হ'ল, সময়টো কিনো হ'ল জানো, অলপমান কৰিছোঁ, তথাপি আমাৰ নিজৰ খাবলৈ হৈ যাব। আৰু ইফালে একদম ধনিয়া আছেই নহয়, আৰু ৰহৰ দালিত ধনিয়া দিম, এই ধনিয়া ছিঙি লৈছোঁ। সঁচাকৈয়ে নিজৰ ঘৰত যদি আপুনি চাবচোন, টিঙত যদি ধৰক চাউল ভৰ্তি হৈ আছে, আপোনাৰ বাৰীত যদি অলপমান পাচলি আছে, আপুনি মানে ক'ৰবাৰ পৰা আহি নিজকে মনটো ইমান ভাল লাগে নহয়, ঘৰখন একদম ভৰি থকা গতে লাগে। যদি গৰু গাই পুহিব পাৰে তেনেতো কথাই নাই, ঘৰৰে গাখীৰ হয়। আৰু এইফালে এজোপা কণ জলকীয়া ছিঙি লৈছোঁ। কণ জলকীয়া কেইটামান ছিঙি লৈ তাত মানে জলফাই পিটিকাত দিম, জ্বলা জ্বলা লাগিব নহয়, ভাল লাগিব। এইবোৰ মানে চৰাই ইমান খায় নহয়, চৰাই খাই খাই গোটেই জলকীয়াজোপা শেষেই কৰি পেলাইছে জানেনে। আৰু পালেং পাতো কেইটামান ছিঙি লওঁ, চাটনি বনাম। দুপৰীয়া ভাত সাজৰ যোগাৰ ঘৰৰ বস্তুৰে এনেকৈ কৰিছোঁ। ঘৰৰ বস্তু যাৰ আছে সিয়েই ৰজা, সিয়েই ধনী, হয় নহয় বাৰু। আপোনালোকে নিজে ৰোৱা জলকীয়াজোপাৰ পৰা যেতিয়া দুটা জলকীয়া ছিঙি আনি খাব, তাৰ সোৱাদেই সুকীয়া হয়, নহয়নে বাৰু।